এই পিঠাটো মুহুৱা পিঠা বুলি আমি কওঁ। আপোনালোকে কি কয় জনাবচোন। ভাপত দি বনোৱা হয়। মোৰ খুব প্ৰিয় পিঠা হয়। মোৰ ল'ৰা ছোৱালীকেইটাও এতিয়া কিন্তু খাই খুব ভাল পায়, গাখীৰ লগত তিয়াই খায়। আপোনালোকে খাবচোন এনেদৰে গাখীৰ লগত তিয়াই খাই। এই পিঠাটো খুব ভাল লাগে। দেখিছে মোৰ ল'ৰা ছোৱালীকেইটাই কেনেদৰে খাইছে। কেনেকৈনো বনাইছোঁ, কি কি লাগে আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই এটা বাউল লৈ লৈছোঁ আৰু এই কাপটোৱে মই 2 কাপ পিঠাগুড়ি ল'ম। আৰু এচিকুট নিমখ ভালদৰে মিক্স কৰি ল'ম। এতিয়া ইয়াত মই উতলা গৰম পানী দিছোঁ। পূৰা উতলি থকা গৰম পানী লাগিব। আৰু পানী একেবাৰে বেছি দিব নোৱাৰি, অলপ অলপকৈ দিব লাগিব। কাৰণ বেছি হৈ গ'লে বহুত ঢিলা হৈ গ'লে দিগদাৰ হ'ব মুঠি মাৰিবলৈ। আমি যেনেদৰে এই ৰুটিৰ কাৰণে আটা মাৰোঁ, ঠিক তেনেধৰণে মুঠি কৰিব লাগিব। এনেকুৱা এটা লাডু হ'ব লাগিব যে ৰুটিখন বেলিবলৈ যেনেকুৱা দৰে কৰা হয় তেনেকুৱাই হ'ব লাগিব। এয়া মুঠি মাৰিব পৰা হৈ গ'ল, ধুনীয়া হৈছে। পানী দিব দৰকাৰ নাই আৰু ধুনীয়া কোমল হৈছে আৰু অলপ কোমল হ'ব। মই যদি এতিয়া ঢাকি থৈ দিম ইয়াক 15 মিনিটমান। আৰু লাগিব 2টা বস্তু। এটা হ'ল গুড় আৰু এয়া হ'ল নাৰিকল গুড়া। মই নাৰিকল গুড়া পেকেট কিনি আনিছিলোঁ। 1 কাপ ফুল দিয়া নাই, অলপ কম দিছোঁ। আৰু গুড়, চেনি দিব পাৰি, মই কিন্তু গুড় দিছোঁ। যিহেতু চেনিতকৈ গুড়টো ভাপত দিয়া পিঠাৰ কাৰণে বেছি ভাল লাগে খাই, গুড় দিলে, গতিকে মই গুড় দিছোঁ। ঠিক আছে, চাই থাকক। টাৱাখন গৰম হৈ গ'ল। মই নাৰিকল গুড়াখিনি ভাজি লওঁ প্ৰথমে। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। গেছটো অলপ কমাই দিছোঁ, নহ'বা নাৰিকল গুড়া যিহেতু পটককৈ লাগি তলৰখিনি জ্বলি যাব পাৰে। এয়া ৰঙচুৱা হৈছে। এতিয়া মই গুড়খিনি দি দিছোঁ। গুড়খিনি দি গুড় গলি যোৱালৈকে মই হিলাই থাকিম। এইফালে পিঠাখিনিও ধুনীয়া কোমল হৈ আছে। এয়া মই এটা এটাকৈ লাডু বনাই ল'ম। ঠিক জোখৰ লাডু, বৰ বেছি ডাঙৰো নকৰোঁ, কাৰণ মাজত গুড় আৰু নাৰিকল গুড়াখিনি দিব লাগিব যিহেতু, সেইটো কাৰণে অকণমান সৰুৱে কৰিম। এয়া মই এনেদৰে মাজত গোল কৰি গুড় নাৰিকলৰ মিশ্ৰণখিনি ভৰাই দিম অকণ অকণকৈ। ধুনীয়াকৈ, আৰু 2 ফালৰ পৰা ধুনীয়াকৈ এনেদৰে হেঁচি। এয়া মুহুৰা পিঠা বনি গ'ল। ইয়াকে কয় মুহুৰা পিঠা। আমাৰ থলুৱা পিঠা হয় এবিধ। এয়া মোৰ ছোৱালীও এটা বনাবলৈ ইচ্ছা কৰিছে। মোক বনাই থকা দেখি তাইও খুব মন কৰিছে, গতিকে সেইকাৰণে এটা বনাব দিছোঁ। এই 2 ফালৰ পৰা হেঁচি দিয়া, ধুনীয়াকৈ হেঁচি দিয়া, ধুনীয়াকৈ। এয়া
মহুৰা পিঠা হৈ গ'ল। এনেকৈ এটা এটাকৈ সকলোখিনি বনাই মই ৰেডি কৰিলোঁ। এতিয়া পানী গৰম হ'বলৈ দি থৈছোঁ এয়া, আৰু ওপৰত ফুটা লগা খৰাহীটো পাতি দিছোঁ। তাতে মই সকলোখিনি নহয়, কেইটামান দিম যাতে গাত লাগি গায়ে নেলাগে, তেনেকুৱাকৈ মই 5টা দি দিছোঁ। বেছি সৰহকৈ দিলেও দিগদাৰ হয়, গায়ে লাগি ল'ব, গতিকে মই 5টা দিছোঁ। এতিয়া মই ঢাকন দি বেছি দেৰি নালাগে, 15-20 মিনিটমানৰ পাছত মই এবাৰ চেক কৰিম। মই 20 মিনিট পাছত ঢাকন উলিয়াই চাইছোঁ, কি ধুনীয়া গোন্ধ। তথাপি মই এবাৰ হিলাই দিছোঁ, লৰাই কিনে আকৌ লুটিয়াই দি মই ঢাকন মাৰি আকৌ 5 মিনিটমান মই সিজাই ল'ম। অৱশ্যে সিজিলেই এনেকৈও খাব পাৰি, কিন্তু মই হ'লেও 5 মিনিটমান থৈ দিওঁ। কিন্তু বহুত ধুনীয়া চেণ্ট এটা আছে, গুড় আৰু নাৰিকলৰ গোন্ধ, ধুনীয়া চেণ্ট। ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক কাটি দেখুৱাম। হাফ এটা গৰম মই ধুনীয়া সিজিছে। ইয়াকে কয় মহুৰা পিঠা। খাবা বেটা, খাবা এইটো গাখীৰ লগত তিয়াই খাবা। গাখীৰ লগত তিয়াই খাবা বুলি। কেনেকুৱা হৈছে কোৱা? মজা আছে। দেখুৱা আকৌ হাঁহি কিনে, কেনেকুৱা? মজা। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব।